প্ৰিয় দৰ্শক, এয়া বছৰি বৰহাটত অগ্নিগল পানী কছাৰী গাঁৱত মহিলা আৰু ছোৱালীসকলৰ মাজত এটি পানী ফুটবল কম্পিটিশ্যন হয়। লেডিজ এণ্ড গাৰ্লছ, ওমেন্স এণ্ড গাৰ্লছ, আপোনালোকে এই আমোদজনক ফুটবলটো দেখিবলৈ পাব। এয়া বৰহাট উপলক্ষে আমাৰ অগ্নিগল পানী কছাৰী গাঁৱত মহিলা আৰু ছোৱালীসকলৰ মাজত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। এয়া প্ৰীতি ফুটবল মেটছ, আপোনালোকে এই খেলটি উপভোগ কৰিবলৈ পাব। এয়া খন্তেক পিছতে আমাৰ আৰম্ভ হ'ব। ৰেফাৰী মহোদয়ে তেওঁলোকক কিবা বুজাই আছে। এই যি আমোদজনক পানী ফুটবল মেটছ কম্পিটিশ্যন ষ্টাৰ্ট হ'ব অগ্নিগল পানী কছাৰী গাঁও কাৰ্বি আংলং। আপোনালোকে চাবচোন, চাই প্লেয়াৰটোকে দিয়ে আকৌ। নমস্কাৰ নমস্কাৰ। কিবা ধর আপনার
তাৰপিছত এয়া আপোনালোকে সুন্দৰ খেল উপভোগ কৰি আছে দীঘলপানী কছাৰী গাঁৱৰ মহিলা আৰু বোৱাৰীৰ মাজত ফুটবল প্ৰতিযোগিতা চলি আছে এয়া পানী ফুটবল মেটচ কম্পিটিশ্যন বিটুইন ওমেন্স এণ্ড গাৰ্লছ Okay. Aku boleh